গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল লগতে মোৰ ভালে কল্পনা শৰ্মাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সো মই যে এটা নতুন ৰেচিপি লৈ আহিছোঁ তো বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট সো ফ্ৰেণ্ডছ এতিয়া যিহেতু শাকৰ চিজন তো মই এটা মূলা শাকৰ ৰেচিপি লৈ আহিছোঁ এয়া দেখিছে মূলা শাকখিনি মই ভালদৰে ধুই লৈছোঁ আৰু লগতে আলু দুটা এনেদৰে মই চেলাই লৈছোঁ এয়া দেখিছে মূলা শাকটো সকলো মানুহে ভালেই পায় তাৰে ভিতৰত যিসকলে বেয়া পায় প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক মোৰ নিচিনাকৈ আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব তো মই এইখিনি কাটি ল'ব লাগিব শাকখিনি আৰু আলুখিনি মই কাটি ল'ব লাগিব তো এয়া দেখিছে মই শাকখিনি সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ আৰু আলুটো দেখিছে আলুটো মিহি মিহিকৈ কাটি লৈছোঁ সোনকালে সিজিব তো মিহি মিহিকৈ মই কাটি লৈছোঁ আৰু এয়া দেখিছে পিঁয়াজ এটা এনেদৰে কাটি লৈছোঁ মই যিহেতু মূলা শাকটো ভাজিম তো এতিয়া মই কেৰাহী বহাব লাগিব তো মই এতিয়া কেৰাহী বহাই দিলোঁ কেৰাহী গৰম হৈছে তো এতিয়া মই তেল দি দিম এয়া দেখিছে তেলটো দি দিলোঁ তেলখিনি এতিয়া গৰম হৈছে তো এতিয়া মই ইয়াতে পিঁয়াজ দিম জ্বলা মই নিদিওঁ কাৰণ মোৰ ল'ৰাই জ্বলা নাখায় তো জ্বলাও দিব পাৰে দেখিছে এতিয়া মোৰ ভাজিখিনি হ'ব হৈছে এতিয়া মই এইখিনি খাব লাগিব দেখিছে ফ্ৰেণ্ডছ মোৰ মূলা শাক ভাজি হৈ গ'ল এয়া দেখিছে ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন তো এনেদৰে আপোনালোকে ট্ৰাই কৰিব যিসকলে খাবলৈ বেয়া পায় তো এনেদৰে ট্ৰাই কৰিব খাই চাব সঁচাকৈ বহুত টেষ্টি হয় তো এয়া দেখিছে চ' ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব তো আজিলৈ বাই বাই